মই আজি যিকিটা ৱেবছাইট আপোনালোকক সাৰ্চ কৰি ভিডিঅ' দেখাই দিম আপোনালোকে যাতে ভুলতো এইকিটা সাৰ্চ নকৰে প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভাৰ্গৱ মিক্সিং ওৱান চেনেলটোৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ ইউটিউব আমাৰ সকলোৰে মনোৰঞ্জনৰ বস্তু হৈ পৰিছে আৰু আপোনালোকে জানি আচৰিত হ'ব যে ইউটিউবে প্ৰতি মিনিটত মানে 60 ছেকেণ্ডত প্ৰতি মিনিটত 700 ঘণ্টাকৈ কণ্টেণ্ট মানে আপলোড কৰে আৰু ইউটিউবত যিমানবিলাক ভিডিঅ' আপলোড হয় তাৰে কিছুমান ট্ৰেণ্ডিঙত গুচি যায় আৰু কিছুমান ৰহস্য হৈ ৰখি যায় যি কিছুমান আজি মই আপোনালোকৰ মাজত এনেকুৱা কিছুমান ভিডিঅ' আৰু ইউটিউব চেনেল লৈ আহিছোঁ যিবিলাক মানে ইউটিউব চেনেল আজিলৈকে মানে ৰহস্য হৈ চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো কিবা ধাচু বননে বালা মই আপোনালোকৰ মাজত তিনিটা লৈ আহিছোঁ আৰু বাকীকেইটা বাৰু মই আৰু আছে বহুতকেইটা মই এইবিলাক লৈ আহিম বাৰু আজি মই তিনিটা দেখাম যদি মোৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত যদি মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ প্ৰথম ৱেবছাইটটো হ'ল ৰবিট হেল্প নামৰ এটা চেনেল মই বাৰু আপোনালোকক স্ক্ৰীনত দেখাই দিছোঁ চেনেলটো ছাৰ্চ কৰি আৰু কেনেকুৱা অজীৱ কিছুমান ভিডিঅ' আছে চাই থাকক আপোনালোকে আৰু এনেকৈ সাৰ্চ কৰিব লাগিব আপুনি ৰবিট হেল্প নাম বুলি সাৰ্চ কৰি দিয়া ললে আহি যাব এইবিলাক ওপেন হৈ গ'ল ভিডিঅ' আৰু যিবিলাক ভিডিঅ' চাই সেইবিলাকত আপুনি আচৰিত বস্তু পাব এইবিলাকত কিবা ঘৰ কিবা কানি এইবিলাক মৰা মানুহৰ লগত ঘুমি আছে আকৌ এটা বেলেগ ভিডিঅ' চাওঁ এখন চকীত আকৌ এটা মৰা মানুহ বহি থাকিব আহি মানে কি কৰি আছিল মানুহজনৰ মানে গমে পোৱা নাছিল মানে কি গিলা ৰহস্য ভিডিঅ' তো কাটিতে থৈ দিছি অজীৱ আৰু এইগিলা চব এনেকৈ সাৰ্চ কৰি মানে কিছুমান অজীৱ গৰীব মানে মৰা মানুহৰ লগত থকা এইগিলা মানে অজীৱ গৰীব কিছুমান ভিডিঅ' মাত্ৰ 12টা ভিডিঅ' এতিয়া সেইবিলাক চব বন্ধ হৈ আছে এইবিলাক মানে এতিয়াও ৰহস্য হৈ আছে আৰু 2 নম্বৰ ৱেবছাইটটো মই আপোনালোকক ক'বলৈ ওলাইছোঁ নাছা জিম 108 এইটো চেনেল মানে আজিও ৰহস্যময় আছে চাওকচোন আমি একেলগে এনেকৈ সাৰ্চ কৰি দিয়ক নাছা জিম 180 বুলি মই জাষ্ট এনে প্ৰত্যেকটো ভিডিঅ'ৰ পৰা অলপ দেখুৱাই দিছোঁ আপোনালোকক Worse, Jim, you want to... They are mischievous in negative thought forms, and they reproduce themselves. এটা আচৰিত কথা ডাইৰেক্ট ভিডিঅ'ৰ পৰা মই আপোনালোকক ডিছক্ৰিপশ্যনত যাই দেখুৱাই আছোঁ যে কি আছে ডিছক্ৰিপশ্যনত লিখা আৰু এবাউট ফোনত লিখি থৈ দিয়া আছে বৰ ধুনীয়াকৈ দোজ আৰ এ ছিৰিজ অফ মাই ভিডিঅ'জ ডেট মাই চেনেল ৰিকুৱেষ্ট টু বি ৰিজাল্ট আফটাৰ হিজ ডেথ মানে ইয়াত স্পষ্টকৈ কোৱা আছে যে যিজনে এইবিলাক ভিডিঅ' বনাইছিল এইবিলাক ভিডিঅ'ৰ কাম কাজ আপলোডিং কাম এজন লগক দিছিল আৰু ইয়াৰ পৰাই প্ৰমাণ কৰিব পাৰি যে ইলিয়নৰ লগত কিবা সম্বন্ধ থকা বুলি আৰু চ' এইখিনিয়ে প্লিজ এইবোৰ ঘৰত সাৰ্চ কৰি নাচাব আৰু সৰু ল'ৰা ছোৱালীক যাতে এইবিলাক ৱেবছাইট যাতে সাৰ্চ কৰি নেদেখুৱায় আৰু মই এতিয়া ক'ব যাই আছোঁ 1 নম্বৰ ইউটিউব চেনেলটো যিটো ইউটিউব চেনেল জাষ্ট এটা ভিডিঅ'ই আপলোড হৈছে তেতিয়াৰ পৰা আৰু ভিডিঅ' নাই কিবাও নাই কিন্তু ভিডিঅ'টো মানে এনেকুৱা এটা ভিডিঅ' মানে আছে মানে এতিয়াও ৰহস্যময় হৈ আছে চ' চেনেলটো হ'ল মানে আপুনি যাই কিনে সাৰ্চ কৰি দিব লাগিব হে উইনাৰ আই গট এ নিউ গাৰ্লফ্ৰেণ্ড টুডে আপোনালোকে এনেকৈ সাৰ্চ কৰি দিব লাগিব তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব Hi, Walter. I was at the mall today, and guess what happened? I met the most wonderful girl. We went shopping at JCPenney's, and she tried on a lot of clothes. And she ended up buying a whole lot of them, you know what I mean? And then we decided to go and take a look at some of the jewelry at K Jewelers, and she picked out this most awesome necklace, the most amazing necklace I've ever seen. And I know she wanted me to buy it for her because she kept on looking at me and kept on giving me that look. You know the look. And then we got kind of tired of the mall, and I brought her back to my place. And I know she hates cameras, Walter.
যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব